সঁচাকৈ আজি ভিডিঅ'টো বনাই বহুত দুখ লাগিছে। আমি 2-3 দিনৰ পৰা যিটো পোৱালি বচাবলৈ চেষ্টা কৰি আছিলোঁ, আজি পোৱালিটো মৰি থাকিলে দেখিছে। গতিকে আপোনালোকক এটাই কওঁ, যিসকলে হাঁহ পুহি আছে তেওঁলোকক মই এটাই ক'ব বিচাৰিছোঁ যে কেতিয়াও এই ঠাণ্ডা দিনকেইটা বাহিৰত পোৱালি নাৰাখিব। পুখুৰীত এৰি দিলেও 5 মিনিট বা 10 মিনিট তাহাঁতক গা চা ধুৱাই পেলাই আকৌ সোমোৱাই থৈ দিব। তো এয়া দেখিছে আজি মোৰ এই পোৱালিটো 2-3 দিনে যত্ন কৰিও বচাব নোৱাৰিলোঁ। তো বহুত দুখ লাগিছে। তো কি কৰিম আৰু, উপায় নাই, এইটোৱে হ'বলগীয়া আছিলে। তো আপোনালোকো সাৱধান হওক আৰু কেতিয়াও পোৱালি বাহিৰলৈ এৰি নিদিব। ভিতৰতে ৰাখি তাহাঁতক খোৱা বোৱা কৰাওক আৰু বাহিৰত এৰিলেও পুখুৰীত নিলেও 5-10 মিনিট পুখুৰীত ৰাখি তাহাঁতক চাফা চিকুণ হ'বলৈ দি আকৌ অতি সোনকালে তাহাঁতক গঁৰাললৈ সোমোৱাই আনি আবদ্ধকৈ তাহাঁতক খাবলৈ দি ধুনীয়াকৈ ৰাখি থওক। তেতিয়াহে আপুনি এই ঠাণ্ডা দিনকেইটা আপোনাৰ হাঁহ পোৱালিসমূহ ভালদৰে ডাঙৰ দীঘল কৰিব পাৰিব। তো ধন্যবাদ, আজিলৈ ইমানেই। তো এনেকুৱা ধৰণৰ ফাৰ্মিঙৰ ৰিলেটেড ৰিয়েল এক্সপিৰিয়েঞ্চ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।